Hey guys, good morning. কি খবৰ সকলোৱে ভালে আছে? মই চাহ খাই আছোঁ। ভালেই। আপোনালোকে নাই খোৱা যদি খাই ল'ব। এইটো বৰা চাহৰ লগত খাইছোঁ। বিহু বুলি গাহৰি মাংস ল'ব আহিছোঁ। মাছ ল'ব মাংস ল'ব আহিলে গাইজ ইয়াত বিহু বুলি গাহৰি মাংস লৈ ল'লোঁ আজি 3.5 কেজি। এতিয়া খাম ভালকৈ। আমি বৰ্তমান তামিলনাডুত আছোঁ, ইয়াত বিহু নেমানে আৰু গতিকে আমি ইয়াতে মানে গাহৰি মাংস খাম আজি। পাৰ্টি গাহৰি মাংসৰ লগতে হ'ব আজি। এয়া চাওক ল'লোঁ, আমি ধুনীয়াকৈ খাম আজি। আৰু বাছ ষ্টেণ্ডত ৰখি আছোঁ, এতিয়া বাছ আহি আছে। এতিয়া বাছত আমি ৰুমত গৈ আছোঁ। ইয়াত পিঁয়াজ, বিলাহী আৰু জলকীয়া, এইফালে আলু আছে। তাৰপৰা এইখিনি মাংস দেখিছে, মাংস আৰু আছে ন মাংস। এইফালে আৰু আছে, এইটো গধূলি সাজৰ কাৰণে থৈছোঁ। এইটো ইয়াত আৰু 1 কেজি আছে মাংস। এতিয়া 1 কেজি বনাম। বনাই ভাত ৰেডি হৈ গ'ল। ভাত ৰেডি হৈ গ'ল। এতিয়া মাংস আছে, সেইখিনি বনাব লাগিব। আৰু এজন ৰান্ধনি ইয়াক দি দিছোঁ। মই মাংস আনি দিলোঁ, এই বনাব এতিয়া। গাইজ সকলোৱে মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিল আৰু সকলোৱে এনজয় কৰক, ফূৰ্তি কৰক। আৰু আজি ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। অ'কে, থেংক ইউ।